সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তালাপ আঞ্চলিক সমিতি উদ্যোগত তথা ঢলা চৈখোৱা আঞ্চলিক সমিতিৰ সহযোগত তিনিচুকীয়া জিলাৰ তালাপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। পথ অৱৰোধ কাৰ্যসূচীত উপস্থিত থাকে আছাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা কুজুৰ, ঢলা আঞ্চলিক সমিতিৰ সভাপতি নৰেন কিষাণ, তালাপ আঞ্চলিক সমিতিৰ সভাপতি ইব্ৰাহিম তিৰকী, সম্পাদক সুৰেশ কুৰ্মী আৰু শতাধিক আশা সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগান লগতে ভাৰত চৰকাৰৰ কাম নাই, অসম চৰকাৰৰ কাম নাই বিভিন্ন শ্লোগানেৰে তালাপ অঞ্চলখন উত্তাল কৰি তোলে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মূল দাবীসমূহ যেনে অসমৰ আদিবাসীসকলৰ জনজাতীয়কৰণৰ মৰ্যাদা প্ৰদান কৰা, অসমৰ চাহ শ্ৰমিকৰ হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকসকলে বসবাস কৰা বাসগৃহসমূহৰ মাটি পাট্টা প্ৰদান কৰা, আদিবাসীসকলৰ ছেটেলাইট স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ইব্ৰাহিম তিৰকী কয় যে যদি অতি সোনকালেই আমাৰ দাবীসমূহ পূৰণ কৰা নহয় তেতিয়াহ'লে যিদৰে কংগ্ৰেছ চৰকাৰক উখৰাই পেলাইছিল সেইদৰে বিজেপি চৰকাৰকো বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াৰ নেতৃত্বত আমি আদিবাসী ছাত্ৰ সন্থা সমিতিয়ে তিনিচুকীয়া জিলাত আজি বিভিন্ন অঞ্চলত বিভিন্ন ৰাজপথত আজি পথ প্ৰকাশ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ যিটো দীৰ্ঘদিনৰ দাবী, দাবীটো লৈ আদিবাসী ছাত্ৰ সন্থা প্ৰতিবাদ কৰি আছে আৰু আমি কৰি আছোঁ। যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ এই জনগোষ্ঠীক লৈ যিটো দাবী কৰিছে এই দাবীসমূহ প্ৰাপ্য আমাৰ জন্মগত অধিকাৰ হয়, কিন্তু অধিকাৰটো দিবলৈ এই চৰকাৰখনে ইমান আমাৰ খেলিছে। আজি চৰকাৰ যিটো হেতালি খেলিছে এই হেতালি খেলা বন্ধ কৰক আৰু আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰক। অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এই চৰকাৰক যেনেকৈ গঠন কৰিছিলে তেনেকৈ কিন্তু এই চৰকাৰক